যদি আপোনাৰ জীৱনত যিকোনো ধৰণৰ কামৰ ফল পাওঁতে বহুতো সময় লাগে আৰু এনেকুৱা বহুত বছৰ ধৰি হৈ আছে আৰু আপোনাৰ কিবা ভাল কাম কৰিবলৈ যাওঁতে বাধা বিঘিনি হৈ থাকে তেনেহ'লে এই ভিডিঅ'টো সম্পূৰ্ণ চাওক। আপোনালোকে এনেকুৱা যদি পাই আছে তেনেহ'লে আপোনালোকৰ বহুতো বেছি সম্ভাৱনা আছে যে আপোনালোকক কাল সৰ্পদোষ লাগি আছে। কাল সৰ্পদোষনো কি হয় আৰু আপোনালোকে কেনেকৈ গম পাব যে কাল সৰ্পদোষ লাগি আছে তাৰ বিষয়ে ভিডিঅ'টোত কথা পাতিম। কাল সৰ্পদোষ বহুতকেইটা থাকে, তাৰ ভিতৰত এটা হ'ল অনন্ত কাল সৰ্পদোষ। যদি আপোনাৰ ৰাহু ফাৰ্ষ্ট হাউচত আছে তেতিয়া এইটোক কোৱা হয় অনন্ত কাল সৰ্প দোষ। অনন্ত কাল সৰ্প দোষ লাগি থাকিলে আপোনালোকৰ বেছিকৈ চেল্ফ ডেভেলপমেণ্টত প্ৰব্লেম আহে আৰু ছাকচেছ পাওঁতে দেৰি হয়। এই দুটা বেছিকৈ দেখা যায়। দ্বিতীয়টো হ'ল কুলিক কাল সৰ্পদোষ। যদি আপোনাৰ ৰাহু ছেকেণ্ড হাউচত বহি আছে তেতিয়া কোৱা হয় কুলিক কাল সৰ্পদোষ। কুলিক কাল সৰ্পদোষ লাগি থাকিলে ফেমিলি প্ৰব্লেম, মানি প্ৰব্লেম আৰু আপোনালোকৰ স্পীচটো বহুতো বেছি বেয়া হৈ যায়, কমিউনিকেশ্যন বেয়া হৈ যায়, মানুহক বহুত বেছিকৈ ৰাফলি কৈ দিয়ে, এনেকুৱা ধৰণৰ প্ৰব্লেম বেছিকৈ দেখা যায়। তাৰপিছতো হ'ল বাসুকী কাল সৰ্প দোষ। যদি ৰাহু 3 নম্বৰ হাউচত থাকে তেতিয়া আপোনালোকে নিজৰ চিবলিং ভাই ভনী যদি আছে তেওঁলোকৰ জীৱনত বেছি ষ্ট্ৰাগল দেখা যায় আৰু আপুনি যদি বহুতো বেছি হাৰ্ড ৱৰ্ক কৰে তথাপিও ৰিজাল্ট নাপায়, এনেকুৱা ধৰণৰ প্ৰব্লেম দেখা যায়। সংকল্প কাল সৰ্প দোষ যদি ৰাহু 4th হাউচত থাকে। ৰাহু 4th হাউচত থাকিলে আপোনাৰ মেইনলি হেল্থ ইছ্যু দিব আৰু আপোনাৰ মাৰ হেল্থৰ প্ৰব্লেম দি থাকিব। লগতে আপুনি যদি জন্মস্থানত আছে তেতিয়া বেছি প্ৰব্লেম দেখা যায়। আপোনালোকৰ ডিচিশ্যন মেকিং এবিলিটিটো কম থাকিব, প্ৰপাৰ্টি ৰিলেটেড ইছ্যু থাকিব। পাছতো হ'ল যে পেহেম কাল সৰ্প দোষ। যেতিয়া ৰাহু 5th হাউচত থাকে তেতিয়া আপোনালোকৰ এডুকেশ্যনত প্ৰব্লেম পাব, শ্ল' লাৰ্ণাৰ হয় আপোনালোক আৰু আপোনালোকৰ যদি চাইল্ড আছে বেড হেবিট কিছুমান থাকিব তেওঁলোক। মহাপদম কাল সৰ্প দোষ বনায় তেতিয়া আপোনাৰ জবৰ ৰিলেটেড ইছ্যু থাকিব, মেইনলি চেষ্ট ৰিলেটেড হেল্থ ইছ্যু থাকিব আৰু দাঁতৰ প্ৰব্লেম থাকিব। তাৰপিছতো আহিলে টক্সক। যদি ৰাহু 7th হাউচত থাকে আপোনাৰ তেতিয়া মেইনলি মেৰিজ প্ৰব্লেম আৰু বিজনেছ কৰিলে বিজনেছে কাম নকৰে, প্ৰফিট নহয়, এনেকুৱা ধৰণৰ প্ৰব্লেম থাকিব। যদি ৰাহু 8th হাউচত থাকে তেতিয়া বনায় কৰ্কটক কাল সৰ্প দোষ। তেতিয়া আপোনাৰ পৈতৃক সম্পত্তি পাওঁতে দিগদাৰ হয় আৰু আপোনাৰ যদি সঁচা কথা কোৱা গুণ আছে সেই সঁচা কথা কোৱাৰ কাৰণেও আপোনালোকে প্ৰচাৰ বহুতো বেছি চান্স থাকে। তাৰপিছতো আহিলে সংঘৰ্ষৰ কাল সৰ্প দোষ। যদি ৰাহু 9th হাউচত থাকে তেতিয়া আপোনাৰ দেউতাৰ প্ৰব্লেম বেছিকৈ দেখা যাব, এডুকেশ্যনৰ প্ৰব্লেম দেখা যাব আৰু আপোনালোকৰ বেড লাক বেছি হয় আৰু আপোনালোকে বহুতো বেছি ফ্ৰাষ্ট্ৰেটেড হৈ থাকিব। 10th হাউচত ৰাহু থাকিলে ঘাতক কাল সৰ্প দোষ বুলি কোৱা হয়। প্ৰমোশ্যন পাওঁতে দিগদাৰ হয়, ৰেচপেক্ট নাপায় আৰু আপোনালোকৰ প্ৰফেশ্যনত গ্ৰ'থ হোৱাত প্ৰব্লেম আহে। তাৰপিছতো হ'ল বিষ্ঠৰ কাল সৰ্প দোষ, যিটো ৰাহু 11th হাউচত থাকিব নাই। ৰিলেটিভছ আৰু ফ্ৰেণ্ডছৰ লগত এনিমিটি হোৱাৰ মানে শত্ৰুতা হোৱা আপোনাৰ বহুতো বেছি চান্স থাকে। আপোনাৰ যিখিনি ডিজায়াৰ থাকে, যিখিনি আশা থাকে সেইখিনি ফুলফিল নহয়। আৰু এটা কয় যে ৰাহু 11th হাউচত যদি থাকি কাল সৰ্প দোষ বনায় তেতিয়া কয় যে আপোনালোকৰ মৃত্যুৰ পিছত ভূত হোৱাৰ বহুতো বেছি চান্স থাকে। শেষনাগ কাল সৰ্প দোষ যদি ৰাহু 12th হাউচত থাকে তেতিয়া আপোনালোকৰ ল'ৰা ছোৱালী আৰু আপোনাৰ স্পাউজে আপোনালোকৰ প্ৰপাৰ্টি ডেষ্ট্ৰয় কৰিব, আননেচেচেৰী পইচা খৰচ হৈ থাকিব। তো এনেকুৱা ধৰণৰ প্ৰব্লেম দি আছে আৰু আপোনালোকে যদি এনেকুৱা হৈ আছে তেনেহ'লে আপোনালোকে কমেণ্ট কৰিব আৰু যদি আপোনালোকে চাব জনা নাই তেতিয়াও কমেণ্ট কৰি জনাব, আপোনালোকে কমেণ্টত ৰিপ্লাই কৰা হ'ব। আৰু যদি কাল সৰ্প দোষ লাগি আছে তেনেহ'লে এটাই উপায় আছে যে মহাদেৱক উপাসনা কৰক, প্ৰত্যেক দিনাই কৰক। যদি প্ৰত্যেক দিনাই পৰা নাই প্ৰত্যেক সোমবাৰে আপোনালোকে ওম নমঃ শিৱায় 108 বাৰ জাপ কৰক। ধন্যবাদ।